হেল্ল' গাইজ, হিৰামণিজ কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি মই নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো ৰেচিপিটো হৈছে মাছ। তো মাছখিনি আগতে মই ফ্ৰাই কৰি লওঁ এনেদৰে। ভাবিছোঁ মাছৰ লগত পানীলাও বনাম বুলি। তো আগতে মই মাছখিনি ফ্ৰাই কৰি লওঁ। তো এয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। তো এইখিনি পানীলাও লৈছোঁ আৰু এয়া মাছ ফ্ৰাই কৰি লৈছোঁ। ইয়াতে আদা নহৰু জলকীয়া। তো ৰেচিপিটোৰ যোগাৰ এইখিনিয়ে। আৰু মই ইয়াতে ব্যৱহাৰ কৰিম কলাখাৰ ব্যৱহাৰ কৰিম মই ইয়াতে। এতিয়া এটি থলুৱা ৰেচিপি মানে। তো মই মাছ ফ্ৰাই কৰা তেলতে পানীলাওখিনি দি দিছোঁ আৰু এটা আলু দি দিছোঁ। পানীলাওখিনি গলি যোৱালৈকে ঢাকি ৰাখি দিছোঁ। এয়া পানীলাওখিনি গলি গ'লে ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিছোঁ নিমখ আৰু এয়া কলখাৰ। তো এইখিনি অকণমান টাইম ঢাকি ৰাখি দিছোঁ। তো এইখিনি দি দিছোঁ এতিয়া আদা নহৰু জলকীয়া পেষ্ট। এইখিনি ভালদৰে লৰাই দিম। পানীলাওখিনি প্ৰায় গলি গৈছে। তো এইখিনি অকণমান টাইম আৰু ঢাকি ৰাখি দিম। এয়া গলি গৈছে পানীলাওখিনি। তো এতিয়া ইয়াতে মই মাছখিনি দি দিম। এয়া মাছখিনি দি দিছোঁ ইয়াতে। এতিয়া ইয়াতে পানী দি দিছোঁ মই। এইখিনি এতিয়া 20 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম আৰু উতলিব দিম ভালদৰে। তো এয়া ভালদৰে উতলিছে। তো এতিয়া মই ইয়াতে দিছোঁ ধনিয়া পাত। তো আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল এতিয়া।